উভতি আহিছো বাতৰিৰ মাজলৈ বাক্সাৰ আঞ্চলিক বীৰ নিয়ৰসনা সেমেকা গধূলিৰ এনেদৰে উদয়মান কবি তথা মেধাৱী ছাত্ৰী প্ৰয়াত নয়নমণি কলিতাৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শীতৰ সেমেকাত কবিতাৰ মালিতা নামৰ এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোত স্বৰচিত কবিতাসমূহ আবৃত্তি কৰাৰ লগতে দৰ্শকক আমোদ দিবলৈ জনপ্ৰিয় যাদুকাৰ গৌতম ভালুৰ যাদু প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানটোত সাহিত্যিক কবি শংকৰ ৰাজবংশী, হিতেশ বৈশ্য, প্ৰাঞ্জল দাস, নীলকমল বৈশ্যৰ উপৰিও প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক ৰমেন কলিতা, আছাম টক্সৰ সাংবাদিক বিশ্বজিৎ দাস, অসমীয়া প্ৰতিদিনৰ সাংবাদিক ৰঞ্জিত পাটগিৰি, ৰং চেনেলৰ প্ৰডাকশ্যন মেনেজাৰ প্ৰাঞ্জিত দাসো উপস্থিত হয়। মহাভৈৰৱ ক্লাব শান্তিপুৰে প্ৰয়াত নয়নমণি কলিতা আমাৰ এই অঞ্চলৰ উদীয়মান কবি, তাইৰ এই উদীয়মান কবিৰ প্ৰথম মৃত্যুবাৰ্ষিকীত লগত সংগতি ৰাখি শীতৰ সেমেকাত কবিতাৰ মালিতা শীৰ্ষক এক ব্যতিক্ৰমী ধৰণৰ কবিতাৰ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানটো এই শীতৰ ঠিক নিয়ৰসনা গধূলি একুৰা উত্তপ্ত জুইৰ ওচৰত হাতলেমৰ পোহৰত এক সুন্দৰ ধৰণে আয়োজন কৰিছে। আৰু এই অনুষ্ঠানৰ উদ্দেশ্য এইটোৱেই, এই অঞ্চলৰ আমাৰ উদীয়মান কবিসকলক আগবঢ়াই লৈ অহা আৰু নয়নমণি কলিতাৰ দৰে আমাৰ প্ৰয়াত প্ৰতিভাসম্পন্ন কবিসকলক ঠিক এনেকুৱা ব্যতিক্ৰমী ধৰণেই এনেকুৱা ধৰণৰ পৰিৱেশত সোঁৱৰণ কৰা। আজিকালি সাম্প্ৰতিক সময়ত যি ধৰণে ফেচবুক, হোৱাটছআপৰ অপব্যৱহাৰ চলি আছে, আমাৰ যুৱ উচ্ছৃংখলতাৰ জন্ম দিয়া বুলি আমাৰ এক বৃহৎ প্ৰশ্নৰ অৱতাৰণা হয়। আৰু এই প্ৰশ্নক আজি আঞ্চলিক বীৰ মহাভৈৰৱ ক্লাব শান্তিপুৰে এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অন্য এক প্ৰত্যাহ্বান হিচাপে আগবঢ়াই নিব বিচাৰিছে কবিতাৰ মাধ্যমেৰে। আৰু কণ কণ ছাত্ৰ-ছাত্ৰীসকলক, কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বৰপেটাৰ